গধূলি কুমাৰী ছোৱালী 7জনী লাগে। 7জনী ছোৱালীয়ে গংগাজল আনিবলৈ নদীলৈ যাব। ইয়াৰ বিষয়ে আপুনি অকণমান কৈ দিয়ক। কৃষ্ণ জয় জয়তে মোৰ আপোনাসৱৰ চেনেলটিলৈ ধন্যবাদ থাকিল। আপুনি সুধিছে আমাৰ এই দধিহাল ভাগ কেতিয়াৰ পৰা হৈছে। আমাৰ অনুমানিক 1830 চন মানৰ পৰাই আমাৰ বকিয়াল গাঁৱত এই দধিহাল ভাগ আছে বুলি আমি অনুমান কৰোঁ। লিখিত হিচাপে নাই যদিও অনুমান হৈছে। গৰু বিহুৰ দিনাখন গৰু ম'হ গা ধোৱাৰ পিছত সকলো ৰাইজ ভকত যুৱক যুৱতী আহি এই নামঘৰলৈ আমি উপস্থিত হওঁহি। তাৰ পাছতে নামঘৰ চাফ চিকুণ কৰি আসন চাফ চিকুণ কৰি দধিয়াল ভাগ চাফ চিকুণ কৰি সন্ধিয়া সময়ত আৰু তেওঁলোকৰ নামঘৰলৈ আহি পেলাই মই এটা বস্তু দেখিলোঁ যে ইয়াতে এখন দধিশাল আছে আৰু ইয়াত ভকতসকলে আৰু আই মাতৃসকলে নাম কীৰ্তন কৰি আছে। প্ৰথমতে আমি আই মাতৃসকলৰ ওচৰলৈ যাম আৰু তাতনো মানে কি কাৰণে। নমস্কাৰ, বৰ্তমান মই উপস্থিত আছোঁ বকিয়ালৰ এভাগ নামঘৰত আৰু নামঘৰ ভাগলৈ আহি পেলাই দেখিলোঁ যে নামঘৰত এভাগ দধিশাল স্থাপন কৰি থৈছে আৰু তেওঁলোকে মই আজিলৈকে ক'তো এনেকুৱাকৈ দেখা নাই দধি মথন কৰা। আৰু মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। ইয়াত আহি পেলাই দেখিলোঁ যে আইসকলে আৰু ভকতসকলে ইয়াত নাম কীৰ্তন কৰি আছে আৰু সেইকাৰণে মই তেওঁলোকৰ পৰা ইয়াৰ অৰ্থ কি কাৰণে এনেকৈ নাম কীৰ্তন কৰে সেয়া বা কেতিয়া কৰে সেইখিনি কথা জানিবলৈ চেষ্টা কৰিম। আৰু আপোনালোক এতিয়া আহক প্ৰথমতে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰোঁ। যিগৰাকী আই মাতৃয়ে নাম পাঠ কৰিছিলে তেওঁৰ পৰাই জানিবলৈ আমি চেষ্টা কৰিম। মই এতিয়া আপোনাৰ ওচৰলৈকে আহিছোঁ। ইয়াত ধৰক কেতিয়াৰ পৰা আৰম্ভ কৰে বা ইয়াৰ যিখিনি উদ্দেশ্য সেইখিনি আপোনাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিছোঁ। ভাল বাৰু, কিনো ক'ম এতিয়া। আমি যিমান বছৰ হৈছে পূৰ্বপুৰুষৰ পৰা ৰীতি নীতি নিয়ম মতে চলাই আহিছে পূৰ্ব আইসকলেও আৰু বৈষ্ণৱপান ভকতসকলেও চলাই আহিছে। প্ৰথমে আমাৰ কি হয়, পুৱাতে আমি আইসকলে আহি দুমহীয়া গৰু বিহুৰ দিনাখনি আমি গৰু গা ধুৱাব, গোঁসাই গা ধুৱাব। দ্বিতীয়তে আহিব ইয়াৰ দধিহাল আই মাতৃক নমাব, ইয়াৰ কি কয় গা ধুৱাব। গা ধোৱাৰ পিছতে আমি ভকতসকল আহি প্ৰসংগ কৰিব। আইসকলে প্ৰথমে কৰিব, দ্বিতীয়তে ভকতসকলে কৰিব। ভকতসকলে কৰি গধূলি কুমাৰী ছোৱালী 7জনী লাগে। 7জনী ছোৱালীয়ে গংগাজল আনিবলৈ নদীলৈ যাব। নদীৰ পৰা গংগাজল আনি গায়নে বায়নে গৈ আদৰি আনিবগৈ। আকৌ ইয়াত সোমাই থ'বহি ঘাটে ঘাটে দধিহালৰ য'ত থ'ব লাগে তাত নিয়ম মতে থ'বহি। তাৰপিছত গধূলি গায়ন বায়ন গাব। আকৌ পিছদিনা আহি পুৱাতে প্ৰসংগ কৰিব। আমি এনেকৈ 7 দিন প্ৰসংগ কৰোঁ। তাৰপিছত যেতিয়া যিদিনাখনি সভা পাতি ভাওনা হ'ব 7 দিনৰ মূৰত, সেই ভাওনা দিনাৰ পৰা আমাৰ আকৌ 7 দিন ল'ম। আইসকলে 7 দিন ল'ম যদিও পিছবেলা লওঁ। এনেকৈ গায়নে বায়নে সকলোখিনি আমাৰ 7 দিন 7 ৰাতি এনেকৈ চলি থাকে। তাৰপিছত এতিয়া আমি এজন ভকতৰ পৰা জানিবলৈ বিচাৰিম। আপোনাৰ পৰাই জানিব বিচাৰিছোঁ। এই দধিশালখন মই আজি ইয়াতহে দেখিছোঁ, এইবাৰ ইয়াতহে দেখিছোঁ, ইমান বছৰ হ'ল যদিও। দধিশালখনৰ বিষয়ে আপুনি অকণমান কওক। কেতিয়াৰ পৰা আপোনালোকে এইভাগ ইয়াত স্থাপন কৰিছে বা এনেকৈ আৰু বেলেগ ক'ৰবাত আছেনে নাই, ইয়াৰ বিষয়ে আপুনি অকণমান কৈ দিয়ক। কৃষ্ণ জয় জয়তে মোৰ আপোনাসৱৰ চেনেলটিলৈ ধন্যবাদ থাকিল। আপুনি সুধিছে আমাৰ এই দধিহাল ভাগ কেতিয়াৰ পৰা হৈছে। আমাৰ অনুমানিক 1830 চন মানৰ পৰাই আমাৰ বকিয়াল গাঁৱত এই দধিহাল ভাগ আছে বুলি আমি অনুমান কৰোঁ। লিখিত হিচাপে নাই যদিও অনুমান হৈছে। গৰু বিহুৰ দিনাখন গৰু ম'হ গা ধোৱাৰ পিছত সকলো ৰাইজ ভকত যুৱক যুৱতী আহি এই নামঘৰলৈ আমি উপস্থিত হওঁহি। তাৰ পাছতে নামঘৰ চাফ চিকুণ কৰি আসন চাফ চিকুণ কৰি দধিয়াল ভাগ চাফ চিকুণ কৰি সন্ধিয়া সময়ত 7জনী অকুমাৰী ছোৱালী লৈ আমি গংগাজল আনিবলৈ যাওঁ। আই যশোদা মাতৃৰ কাৰণে এগৰাকী অকুমাৰী ছোৱালীয়ে দুনৰি ধৰে।
তাত বন্তি থাকিব, ধূপ থাকিব, আৰু 6গৰাকী অকুমাৰী ছোৱালী আমাৰ যিটো আগতে টেকেলি আছিলে, এতিয়া বৰ্তমান পানী অনাৰ পাত্ৰ লৈ যোৱা হয়। পানী আনি গায়নে বায়নে গৈ আমি সন্ধিয়া ইয়াত আকৌ উপস্থিত হওঁহি। ইয়াত ভগৱন্তৰ চৰণত সেৱা জনাই আমি গঙা জল ভগৱন্তক অৰ্পণ কৰি, আই যশোদা মাতৃ চৰণত অৰ্পণ কৰি সেইদিনাখন গায়ন বায়ন সমাপ্ত কৰাৰ পিছত প্ৰায় ৰাতি 8-9টা বজাত আমি সকলো ঘৰা ঘৰি যাওঁ। পিছদিনাখন 1 তাৰিখে আহি আমি দধিয়াল ভাগ সম্পূৰ্ণ পৰিষ্কাৰ কৰি চাফ চিকুণ কৰি ৰাখি থওঁ। ৰখাৰ পিছত আমাৰ এই ভকতসকলে আহি প্ৰসংগ কৰে, গোপিনীসকলে আহি ৰাতিপুৱাই নাম লয়, তাৰপিছতে ভকতৰ প্ৰসংগ হয়। প্ৰসংগৰ পাছতেই আমি ঘৰা ঘৰি আকৌ গুচি যাওঁ। ঘৰা ঘৰি গৈ প্ৰায় 2টা-3টা বজাত আহি আমাৰ গায়ন বায়ন, শিল গায়ন আছে, হিয়া গায়ন আছে, খোলৰ গায়ন আছে, বহিনাম আছে। তাৰ অন্তত আমি এই জয়তে আমি আয়তীসকলৰ দ্বাৰাই দধিমথন পৰ্বটো আৰম্ভ কৰা হয়। দধিমথন পৰ্ব মানে শ্ৰীকৃষ্ণৰ লীলা খেলা গুণানুকীৰ্তন গাই গাই দধিমথন কৰা হয়। দুৱাপৰ যুগত আমাৰ যশোদাই দধিমথন কৰিছিল, সেয়েহে তাৰে আভাস মাত্ৰ আমি আজিলৈকে কৰি থকা হৈছে। আৰু আমাৰ এই বহাগ বিহুটি হ'ল আমাৰ গৰু বিহুৰ দিনাখনৰ পৰা ধৰিলে আমাৰ 8 দিন হয়। প্ৰতিদিনে পুৱাতেই গোপিনীসকলে নাম ল'ব, নাম লোৱাৰ পিছতেই ভকতসকলে আহি ইয়াত নাম প্ৰসংগ কৰিব। নাম প্ৰসাদ হোৱাৰ পিছত ঘৰা ঘৰি গৈ আকৌ আহি গায়ন বায়ন কৰাৰ পিছত প্ৰতিদিনে দধিমথন হ'ব। তেনেকেই আমাৰ 7 দিন চলে। 7 দিনৰ দিনাখন আমাৰ এভাগ ভাওনা থাকে, গধূলিলৈ ভাওনা থাকে, মহাপুৰুষীয়া ভাওনা হোৱাৰ পিছত সেই দিনটো আমাৰ সামৰণি হয়। কিন্তু আমাৰ এই দধিয়াল ভাগ বহাগৰ 14 তাৰিখৰ দিনা এই আমি মেলাল হিচাপে বিসৰ্জন দিওঁ এবছৰৰ কাৰণে। আৰু সেইদিনাখনো আই মাতৃসকল আহিব, যুৱক যুৱতী আহিব, পুৰুষ ভকত সকলো আহি ভগৱন্তৰ চৰণত, আই যশোদা মাতৃৰ চৰণত এষাৰি প্ৰসংগ হ'ব, নাম হ'ব। তাৰ পাছতে আমি সন্ধিয়া সময়ত দধিয়াল ভাগ সামৰি আমাৰ সেইদিনাৰ পৰাই আমাৰ বিহু সমাপ্ত কৰোঁ। আমি মানে ক'লোঁ আৰু ভাল লাগিলে আপোনালোকৰ কথাখিনি জানিব পাৰি। আৰু এনেকুৱা মানে এই নিয়মভাগ আৰু বেলেগতো আছেনে নে ইয়াতে? আমি জানিব পৰা মতে আমাৰ কোচবিহাৰ মধুপুৰ সত্ৰত আছে, লগতে ডিব্ৰুগড় পানীবিল সাপেখাতি তাত আছে। অসমত নহ'লে অন্য ক'তো নাই। মই দেখা নাই বাৰু আজিলৈকে। ডিব্ৰুগড়ত গ'লে আপোনালোকে দেখিব, লগতে মধুপুৰ সত্ৰলৈ গ'লেও দেখিব। আমাৰ এই ভাগ আছে। আমাৰ এই ভাগ হ'ল পূৰ্বৰ দামোদৰদেৱৰ শিষ্যসকলে দামোদৰদেৱে দিয়া এই ৰীতি নীতি নিয়ম। ভাল লাগিলে আপোনালোকৰ পৰা জানি পেলাই। এখেতৰ জৰিয়তে সকলোকে নমস্কাৰ জনাইছোঁ। আৰু ভাল লাগিছে যে পৰম্পৰাগত ৰীতি অনুসৰি আমাৰ এই বকিয়াল গাঁৱত আমাৰ 3টা খেল আছে। এই 3ও খেলতে বহাগ বিহুৰ গৰু বিহু দিনাৰ পৰা আৰম্ভ কৰি 7ম দিনলৈকে, অৰ্থাৎ বহাগৰ 7 তাৰিখলৈকে আমাৰ এই পৰম্পৰা ৰীতি নীতি একাদিক্ৰমে চলি থাকে। আমাৰ যদি একো অপায় অমংগল নহয়, চৰকাৰীভাৱে কোনো যদি নিৰ্দেশনা নাথাকে, তেতিয়াহ'লে আমি প্ৰতি বছৰৰ বহাগৰ 7 তাৰিখে আমাৰ এই নামঘৰত ভাওনা ভাগ হৈ আছে। এইবাৰ কৰিছে, এইবাৰো আছে। এইবাৰ নাটভাগ আমাৰ মহাভাৰতৰ দুৰ্ণ পৰ্ব নাটভাগ লোৱা হৈছে। বাৰু ভাল লাগিলে আপোনালোকৰ এইখিনি নজনা কথা জানিব পাৰি পেলাই। আৰু ইমান বছৰে মানে মই ইমান ডাঙৰ হ'লোহি যদিও এনেকৈ মানে দধিমথন কৰা বা এই কাৰ্যসূচীভাগ দেখা নাছিলোঁ। আপোনাকো আমাৰ নথৈ কোটি ধন্যবাদ, যিহেতু আমাৰ এই ৰীতি নীতি আপোনাৰ জৰিয়তে সমগ্ৰ অসমে জানিব, তাৰ কাৰণে আপোনাকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ থাকিলে আপোনালোক সকলোলৈকে। ইমান পৰে আপোনালোকে গোলাঘাট জিলাৰ বকিয়াল গাঁৱৰ ৰীতি নীতি লগতে দধিশাল ভাগৰ বিষয়ে শুনিলে। এই দধিমথন কাৰ্যসূচীভাগ মই আজিলৈকে ক'তো দেখা নাছিলোঁ বা শুনা নাছিলোঁ। আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই ভাগৰ কথা শুনি পেলাই আপোনালোকৰ আগতো দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু আপোনালোকে জানে যে মই অকণমান মেণ্টেল ডিষ্টাৰ্ব হৈ আছোঁ, যাৰ বাবে কথাখিনি সোধোতে বা ভিডিঅ'টো বনাওঁতেনে মোৰ ক'ৰবাত যেন কিবা এটা তল পৰি ৰৈছে, মোৰ তেনেকুৱাই নিজৰ অনুভৱ হৈছে।
বাৰু যিখিনি হওক তেওঁলোকে তেওঁলোকৰ মনৰ ভাৱখিনি বা তেওঁলোকৰ যিখিনি ৰীতি নীতি পৰম্পৰা সেইখিনি মোৰ আগত প্ৰকাশ কৰিলে আৰু মই ভাবোঁ ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় ভাল পাইছে আৰু ভিডিঅ'টি আপোনালোকে অকণমান শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ ৰীতি নীতি পৰম্পৰা সকলোৱে দেখক বা জানক আৰু তেওঁলোকৰ এই দধিশাল ভাগৰ বহুত বেছি শক্তি আছে তেওঁলোকে কোৱা মতে আৰু লগতে তেওঁলোকৰ মানে বকিয়ালবাসী ৰাইজৰ যিখিনি মৰম যিখিনি চেনেহ মই কেতিয়াও পাহৰিব নোৱাৰোঁ বহুত বেছি মানে তেওঁলোকে মোক সহযোগিতা কৰিছে তাৰ বাবে বকিয়ালবাসী ৰাইজৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ ৰ'ম আৰু লগতে শেষত কওঁ যে যদি আপোনালোকৰ ওচৰত কিবা ভুল ভ্ৰান্তি কৰিছোঁ তেতিয়াহ'লে নিজৰ সন্তান বুলি ভাবি মোক ক্ষমা কৰিব আৰু শেষত ভগৱন্তৰ শ্ৰীচৰণত আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আপোনালোকৰ পৰিয়ালৰ ফাললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই যিখিনি নীতি নিয়ম জনা নাছিলে শুনা নাছিলে তেওঁলোকে মানে শ্ৰৱণ কীৰ্তন কৰিবলৈ পায় ধন্যবাদ